उदालगुरि जिल्लानि सिङाव थानाय दुमदुमा खासुमारि गामिनि थरायना प्रिया बसुमतारिया मिस डिभाइन इन्डिया 2023 बिमुं देरहासारनो हादों। थांनाय 29 मे 2023 अक्ट'आव गुवाहाटीनि रुकनिगाव अडिट'रियाम नब्लाङाव लुइड फेशन स्टुडिअ'जों खुंजानाय मिस डिभाइन इन्डिया 2023 फेशन बादायलायनायाव थरायना प्रिया बसुमतारिया सेथि पजिशनाव देरहासार जानानै बान्था आवग्रिनो हादों। लुइड फेशन स्टुडिअ'नि बानजायनायाव खुंजानाय बे मिस डिभाइन इन्डिया 2023 फेशन श'आव सेथि पजिशनाव देरहासार जानानै थरायना प्रिया बसुमतारिया फोरमायस' हायै गोजोननाय फोरमायदों आरो ओनसोलनि सुबुंफोराबो गोजोननाय फोरमायदों। थरायना प्रिया बसुमतारिया फोरमायनाय बायदिब्ला BSc आरो कथक क्लासिकेल डान्सआव उथ्रिसार जानाय फरायसुलि आरो आथिखालाव मडेलिंआव गोसो होदों, लोगोसे एक्ट्रेस जानायनिबो सिमां दं होनना फोरमायो। बेनि अनगायैबो APSC आरो UPSC आनजादनि First of all, a warm evening to all the respected judges and my dear lovely audience. Hello everyone, I am Priya Basumatary and I am from beautiful land of Assam, Udalguri, and my contestant number is 56. নমস্কাৰ, মোৰ নাম প্ৰিয়া বসুমতাৰী। তুমি কোন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা আৰু কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা? মই ৰুক্মিণী নগৰত হোৱা লুইড ফেশ্বনৰ দ্বাৰা প্ৰতিযোগিতা হোৱা মিছ ডিভাইন ইণ্ডিয়া তাতে প্ৰতিযোগিতা কৰিছিলোঁ আৰু তাতে অংশগ্ৰহণ কৰি মই উইনাৰ পজিশ্যনটো পাইছোঁ। ইয়াৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰস্তুতি কোনে শিকাইছিলে তোমাক? আমাক শিকাইছিলে ৱেষ্টাৰ্ণ ৰাউটো আমাক শিকাইছিলে নিজাম দাইমাৰী আৰু আছিলে গ্ৰুমাৰ ট্ৰেডিশ্যনেলৰ ৰমেন কাশ্যপ বুলি। ইয়াৰ বাহিৰে ক'ত ক'ত প্ৰতিযোগিতা? ইয়াৰ বাহিৰে মই ফাৰ্ষ্ট টাইম মাজবাটত কৰিছোঁ, ইয়াৰ পিছত ডিব্ৰুগড়ত কৰিছোঁ আৰু নৰ্থ ইষ্টৰ চবচে ডাঙৰ বিউটি পেজেণ্ট কণ্টেষ্ট হয় মেগা মিছ নৰ্থ ইষ্ট, ছানচিল্ক মেগা মিছ নৰ্থ ইষ্ট বুলি, তাতেও ফাইনেলিষ্ট আছিলোঁ। এতিয়া ফিউচাৰ প্ৰজেক্ট কেনেকুৱা? ফিউচাৰ প্ৰজেক্ট মই মডেলিংটো পঢ়াৰ লগতে মই লৈ যাব বিচাৰোঁ। এতিয়া কিহত পঢ়ি আছা? মই যোৱা বছৰ BSc কমপ্লিট কৰিছোঁ। BSc কমপ্লিট কৰিছা। এতিয়া এই যে আপোনাৰ মডেলিংটো কৰি যাব বিচাৰিছে, ইয়াৰ কাৰণে কিবা বেলেগ প্ৰশিক্ষণৰ চিন্তা চৰ্চা কৰিছে নেকি? বেলেগ ট্ৰেইনিঙৰ কিবা? ভাল ভাল গ্ৰুমাৰ্ছৰ লগত ট্ৰেইনিং ল'ম বুলি ভাবিছোঁ আৰু যাতে মই ইয়াৰকে ডাঙৰ প্লেটফৰ্মত নেশ্যনেল লেভেল ইউনিভাৰ্ছ সেইবোৰত পাৰ্টিচিপেট কৰিবৰ কাৰণে ভাল ভাল গ্ৰুমাৰ্ছৰ লগত ট্ৰেইনিং ল'ম বুলি ভাবিছোঁ। এই অঞ্চলত যদি কোনোবা এইটো ৱেট যাব বিচাৰে কেনেধৰণে প্ৰিপেৰেশ্যন হ'ব লাগিব বা ক'ত যোগাযোগ কৰিব লাগিব? মই সিহঁতক কওঁ যে ডাঙৰ ডাঙৰ যোনবোৰ ফেশ্বন ইণ্ডাষ্ট্ৰীত ৰিলেটেড আছে সিহঁতৰ পৰা মানে কিবা
কি কয় ছাজেশ্যন লওক যোনবোৰে ফেশ্বন লাইনত ইণ্টাৰেষ্টেড আছে তেওঁলোকক মই জনাব বিচাৰোঁ যে মানে ইহঁতে যোনবোৰ আমাৰ ফেশ্বন ইণ্ডাষ্ট্ৰীত ৰিলেটেড আছে সিহঁতৰ লগত কণ্টেক্ট কৰক যোগাযোগ কৰক আৰু পিছত যিমানখিনি প্ৰগ্ৰাম হয় বহুত জেগাত আমাৰ এইটো ফেশ্বন শ্ব'ৰ প্ৰগ্ৰাম হৈ থাকে সিহঁতৰ লগত কণ্টেক্ট কৰি এইটো প্ৰগ্ৰামটো কৰক আৰু নিজৰ কনফিডেণ্ট লেভেলটো বঢ়াই ৰাখক ইনকাম চ'ৰ্চৰ কাৰণে ই এটা ৱে হ'ব পাৰে নেকি হয় নিশ্চয় হ'ব পাৰে